গুড মৰ্ণিং সকলোকে ৰাতিপুৱা এয়া মই চুজিৰ সৈতে এয়া গাখীৰ চাহ অলপ বাকি লৈছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কাপোৰ দুযোৰ লৈছিলোঁ সুদৰ্শনা বাৰ পৰা, সেইকাৰণে আপোনালোককো দেখাওঁ লৈছিলোঁ, সেইকাৰণে দেখাম বুলি ভিডিঅ'টো বনালোঁ। আৰু এইযোৰ লৈছিলোঁ, এইযোৰ হৈছে এইযোৰ কটনৰ বগা। এইখন হৈছে মেখেলাখন, এইখন মেখেলাখন, এইখন হৈছে এইখন মেখেলাখন, দুটা ফুল আছে, এইটো ব্লাউজ পিচ, আৰু হাতত এনেকৈ এইটো পটি এনেকৈ আছে। আৰু এইকেইটা চাদৰ পাৰি, আৰু এইখন চাদৰ মাজত এনেকৈ বুটা আছে সৰু সৰুকৈ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু আঁচলটো এনেকুৱা, আপোনালোকে কেনেকুৱা দেখিলে কমেণ্টত জনাব। আৰু এযোৰ লৈছিলোঁ, এযোৰ হৈছে ৰঙা, এইযোৰ চিলোৱা আছে, আগৰযোৰ চিলোৱা নাই। এইটো ব্লাউজটো হাতত এনেকৈ আছে, অকল এনেকৈ চকাকৈ। ব্লাউজটো এইটো চিম্পুলকৈ চিলাইছিলোঁ, আগফালে এনেকৈ ফলা দিছোঁ, পাছফালে এনেকৈ এইটো ডিজাইন দিছিলোঁ। এইযোৰ এবাৰমান পিন্ধিলোঁ। আৰু এইখন মেখেলাখন এইখিনিকে আছে বুটা, বহুত বহলৰ মেখেলাখন, এনেকৈ আছে বুটাটো। এযোৰ মিক্স পাট হয়, মানে মিক্স ছেট। আৰু এইখন হৈছে চাদৰখন, এইখন চাদৰখন, এইবোৰ গোটেই গাটোতে এনেকৈ আছে বুটা, এয়া। আৰু আঁচলটো এনেকৈ এইটো ডাঙৰকৈ আছে। আৰু মই ইয়াত এনেকৈ এয়া দহি বাতিছিলোঁ, বগা দহিটো বাতিব দিছিলোঁ দৰ্জিৰ ওচৰত। এইযোৰ পিন্ধিলোঁ, পিন্ধি ভালেই লাগিলে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে।